পূজা কৰিলা নে নাই? পূজা কৰিছো। সৰস্বতীৰ আন এটা নাম কি জানা নেকি? ঠিক আছে, পূজা কৰিছা, সৰস্বতী মাৰ মূৰ্তিটো দেখিছা, সৰস্বতী মায়ে হাতত কি লৈ আছে দেখিছানে? নাই দেখা। গিটাৰ লৈ আছে। গিটাৰ লৈ আছে। সেইখন গিটাৰ বুলি কয় জানো? সেইখন হাৰমনিয়াম। হাৰমনিয়াম। সোণাপুৰ মহাবিদ্যালয়ৰ ছাত্ৰী। হয়। সৰস্বতী পূজা কৰিলা নে নাই? কৰিলোঁ। সৰস্বতী মাৰ আন এটা নাম কি জানা নেকি? আন এটা নাম নাজানো। ঠিক আছে, সৰস্বতী মাৰ মূৰ্তিটোতো দেখিছা, সৰস্বতী মায়ে হাতত কি লৈ আছে? এইটো কিবা কয়, আই ডোন্ট নো। ঠিক আছে, সৰস্বতীৰ বাহন কি জানানে? তোমাৰ আন এটা নাম সৰস্বতী মাৰ পূজা কৰিছা, মূৰ্তিটো দেখিছা, সৰস্বতী মায়ে হাতত কি লৈ আছে? কিবা এইটো খোল কয়, হেৰি কয় নেকি? কি নাম আছিলে নামটো? নাজানো ভালকৈ। সৰস্বতী মাৰ বাহন কি জানানে? হেৰি ফেঁচা, বগা ফেঁচা। সৰস্বতী মাৰ বাহন ৰাজহাঁহ দেই, বগা ফেঁচা নহয়। কলেজত আছে। সোণাপুৰ মহাবিদ্যালয়ৰ ইয়াৰে হয়, 3rd চেমিষ্টাৰ ইংলিছ ডিপাৰ্টমেণ্টৰ ষ্টুডেণ্ট হয়। সৰস্বতীৰ আন এটা নেম কি ক'ব পাৰিবা নেকি? পাহৰি গ'লোঁ। ঠিক আছে, সৰস্বতী পূজালৈ আহিছা, পূজা কৰিছা, মূৰ্তিটো দেখিছা, সৰস্বতী মায়ে হাতত কি লৈ থাকে জানা নেকি? হাতত কি লৈ থাকে? এইটো অসমীয়াত কি ক'ম ভালকৈ ক'ব নোৱাৰিম। এনে এইটো হিন্দীত আপোনাৰ কি কয় এইটো মই পাহৰি গ'লোঁ একচুৱেলি। প্ৰাক্তন ছাত্ৰী। কেনেকুৱা লাগিছে আজি? খুবেই ভাল লাগে। প্ৰস্তুতি কিমান দিন আগৰ পৰা চলিছে? প্ৰস্তুতি আমাৰতো মাজতে মানে APSC কোচিং হৈ আছিলে, তেতিয়াৰ পৰা মই দেখি আছোঁ অলপ অলপকৈ হৈ আছে। ঠিক আছে, সৰস্বতীৰ আন এটা নাম কি জানানে? সৰস্বতী মাৰ আন এটা নাম কি জানা নেকি? নাজানো ইমানকৈ। সৰস্বতী মাক পূজা কৰিছা, মূৰ্তিটোতো দেখিছা, সৰস্বতী মাৰ হাতত কি লৈ আছে? ৰাজহাঁহ বহুত বস্তু আছে। ৰাজহাঁহ হাতত লৈ আছে নেকি? সৰস্বতী পূজাৰ প্ৰস্তুতি কেতিয়াৰ পৰা চলিছিল? 1 উইক আগৰ পৰা। 1 উইক আগৰ পৰা। কেনেকুৱা লাগিছে আজি? ভালেই লাগিছে। সৰস্বতীৰ আন এটা নাম কি জানানে? নাজানা? সৰস্বতী পূজাখন কিয় পতা হয়? গম নাপাওঁ। সৰস্বতী প্ৰস্তুতি মানে ভালেই চলি আছে। কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। সোণাপুৰ মহাবিদ্যালয়ৰ ছাত্ৰী। হয়। পূজা কৰিলা নে নাই? পূজা কৰিছোঁ। সৰস্বতী মাৰ আন এটা নাম কি জানা নেকি? নাজানো। নাজানা, ঠিক আছে। সৰস্বতী মাৰ মূৰ্তিটো দেখিছা পূজা কৰোঁতে, সৰস্বতী মায়ে হাতত কি লৈ থাকে? আৰু কিবা কিবি বলয় আৰু। ঠিক আছে, সৰস্বতী মাৰ বাহন কি জানানে? কিহৰ ওপৰত বহি থাকে? সৰস্বতী মা এয়া কি কয় গম নাপাওঁ ইমান। ইয়াৰে হয়, মই MA পঢ়ি আছোঁ, 3rd চেম এইবাৰ। হয়। সৰস্বতীৰ আন এটা নাম কি জানে নেকি? সৰস্বতী নাজানো, চৰি। সৰস্বতীৰ হাতত কি লৈ থাকে? তেনেকৈ লক্ষ্য কৰা নাই। সৰস্বতী পূজাৰ প্ৰস্তুতি কিমান দিন আগৰ পৰা চলিছিলে? বহুত দিন আগৰ পৰাই চলি আছে, এসপ্তাহ দুসপ্তাহ আগৰ পৰা। সৰস্বতীৰ আন এটা নাম কি ক'ব পাৰিবা নেকি? সৰস্বতী দেৱীৰ হাতত কি থাকে? মূৰ্তিটোতো দেখিছা, পূজা কৰিছা, সৰস্বতী পূজাৰ আহিছা, মূৰ্তিটোতো দেখিছা, হাতত কি থাকে সৰস্বতীৰ? সীতাৰ বিনা পানী কি কয় যে? সৰস্বতীৰ আন এটা নাম কি?